আজি মই আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ আৰু অতি কম বস্তু আৰু সহজতে হৈ যায় ঘৰতে আমি কেনেকৈ পেৰা বনাব পাৰোঁ তাকে চাওঁ আহক। ঘৰতে পেৰা বনাবলৈ তেনে সহজ আৰু বস্তুও তেনে কম লাগে, গতিকে চাওকচোন। এয়া মই 2 কাপ গাখীৰ লৈছোঁ, লিকুইড গাখীৰ। আপুনি পেকেটৰ গাখীৰো ল'ব পাৰে আৰু নহ'লে গৰু গাখীৰ ল'ব পাৰে। আৰু এয়া মই 2 কাপ চেনি লৈছোঁ আৰু এয়া অলপ 2 চামুচ গৰু ঘিউ আৰু এয়া 1 কাপ পাউডাৰ গাখীৰ। তো এইখিনি বস্তু হ'লেই আমাৰ পেৰা বনোৱা সুবিধা হ'ব। গতিকে আহকচোন, আমি এতিয়া প্ৰথমে কেৰাহীত গাখীৰখিনি দি দিওঁ। মই এয়া গৰম কৰি থৈছোঁ। তাৰপিছত মই ইয়াত 1 চামুচ গৰু ঘিউ দিছোঁ আৰু এতিয়া মই এইখিনি অলপ চিমত অলপ অলপকৈ লৰাই থাকিম। এয়া গাখীৰখিনি এতিয়া লাহে লাহে গৰম হৈছে। গেছটো কিন্তু একেবাৰে চিমত দি লৰাব, নহ'লে গাখীৰখিনি লগত লাগি ধৰিব আৰু তেতিয়া বেয়া হয়। আৰু এতিয়া গৰম হৈ আহিছে লাহে লাহে। মই ইয়াতে এতিয়া পাউডাৰ গাখীৰখিনি মিলাই দিম। এয়া পাউডাৰ গাখীৰ আৰু ভালকৈ একদম মিলাই দিব। মিলাই আকৌ লৰাই থাকিব যেতিয়ালৈকে আমাৰ এইখিনি কমি নাযায়, তেতিয়ালৈকে চিমত লৰাই থাকিব। আৰু যিমানে আপুনি লৰাই থাকিব সিমানে ভাল হ'ব, এৰি নিদিব। আৰু এতিয়া আমি এনেকৈ অলপ দেৰি লৰাই থাকিম। তাৰপিছত আমি লাহেকৈ চেনি দিম ইয়াত। যেতিয়ালৈকে এইখিনি আমাৰ কমি নাযায় তেতিয়ালৈকে আমি এনেকৈ লৰাই থাকিব লাগিব। আৰু আমি ইয়াৰ মাজতে আমি ইয়াত চেনিখিনি মিহলি কৰি দিম। চেনিখিনি মিহলি কৰি দিলোঁ আৰু এনেকৈ আমি অলপ দেৰি লৰাই থাকিম। আৰু তেতিয়া আমাৰ গাখীৰখিনি কমি আহিব আৰু টান হৈ পৰিব। তেতিয়া আমি লাহেকৈ পেৰা বনাবলৈ আৰম্ভ কৰিম। এতিয়া আমি কণ্টিনিউ এনেকৈ হেতাখনে লৰাই থাকিম। চাওক, লাহে লাহে গাখীৰখিনি ডাঠ হৈ আহিছে। এতিয়া আমি এনেকৈ লৰাই থাকিম আৰু অলপ ডাঠ হ'ব লাগিব। গতিকে কিন্তু এটা কথা মন কৰিব, আপুনি গেছটো কিন্তু একেবাৰে কমাই দিব, নহ'লে অকণমান লাগি গ'লে খাবলৈ বেয়া হ'ব আৰু গোন্ধ আহিব। গতিকে এতিয়া আমি লাহে লাহে এনেকৈ এইখিনি আৰু অলপ দেৰি কৰি থাকিম আৰু তাৰপিছত আমি পেৰা বনাব পৰা হৈ যাব। আৰু অকণমান এনেকৈ কৰি থাকিম আমি। আৰু এতিয়া মই ইয়াত আৰু অকণমান ঘিউ দি দিওঁ। এয়া আৰু অকণমান মই ঘিউ দি দিছোঁ, বেছি দিয়া নাই। আৰু এনেকৈ অলপ দেৰি কৰি থাকিম। এয়া পুৰা ধৰণে ডাঠ হৈ পৰিছে। এতিয়া আমি এইখিনি বেছি ডাঠ হ'লেও পিছত বনাবলৈ দিগদাৰ হ'ব। গতিকে আমি এতিয়া ইমানখিনিতে থৈ দিম। আৰু এতিয়া আমি এইখিনি বাতি এটা, পাত্ৰ এটা কাঢ়ি দিম। চব এইখিনি অলপ লাগি ধৰি গৈছিলে, গতিকে আপোনালোকে যাতে চাব কম গেছ চিমত যাতে বনায়। এতিয়া এইখিনি আমি অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু তাৰপিছতে আমি লাডু অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম যাতে আমি পেৰাটো বনাব পাৰোঁ। মই এইখিনি কাঢ়ি ল'লোঁ আৰু ঠাণ্ডা হ'ল। বৰ বেছি ঠাণ্ডা হ'বলৈ নিদিব, বেছি ঠাণ্ডা হ'লে বনাবলৈ অকণমান দিগদাৰ হয়। গতিকে এতিয়া মই বনাওঁ, আপোনালোকে চাওক। আৰু হাতত লাগি দিব পাৰে, সেইকাৰণে অলপ ঘিউ সানি ল'ব পাৰে আপুনি। হাতৰ তলত এনেকৈ গোল গোল কৰিব।
এনেকৈ চেপটো দি দিব। তাৰপিছত এনেকৈ পেৰাটো বনাব পাৰি। ঘিউ অকণ হাতত এনেকৈ লগাই ল'ব লাগে, তেতিয়া অকণ ভাল হয়। এনেকৈ কৰি মই গোটেইকেইটা বনাই পেলাম। এয়া চাওক, মই গোটেইকেইটা পেৰা বনাই ল'লোঁ। দেখিবলৈ সুন্দৰ হৈছে আৰু খাবলৈও ভাল হ'ব। গতিকে আপোনালোকে ঘৰত বনাই চাব, ভাল হ'ব। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।